যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱা হয়, তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি ৰয়। ফাগুনী পচোৱা যেতিয়া আহে, আহোনে বুলি কাকো সুধি নাহে, বুকুত মৰম যেতিয়া বাহে, মৰমেও কাকো সুধি নাহে। মৰম আৰু তৰা কোনে গণিব পাৰে, মাথো মৰম কৰা জনে সেই কথা বুজে, তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি ৰয়। আইও মাক ফাগুন, জীৱনত কিন্তু আজিয়ে ভাল গান এটা শুনি পালো দেই। তাকো তোৰ মুখত। তোৰ কিন্তু সেইটো সুৰ নহয় দেই, একেবাৰে অসুৰ। কণ্ঠ নীলকণ্ঠ, বুজিছ? নেমুচে পিছে 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 পিছৰ পদ বনাই খাবলৈ মন যায়, এই গৰমত গছৰ তলত বহি জিৰাবলৈ মন যায়। ঐ তই এটা কথা কচোন, এটা নেমুকে ইমানকে চেপিয়ে আছ হেৰো ইমানকে চেপি থাকিলে এইটো নেমু হৈ থাকিবনে? দুবাৰ বা তিনিবাৰ চেপিলে হয় দেখোন। আমি দেখোন সেই ভাতৰ লগত নেমু খাওঁতে দুবাৰ বা তিনিবাৰহে চেপো, তাৰপৰা দেখোন নেমুটো অৰ্থই নাইকিয়া হৈ থাকে। তেৰে মেৰে কিনি দিলো তুমি ফালি ললা, নিমখ জলকীয়া লগতে হেনাই নৈ ললা, মুৰুক কৰি গোটেইটো খালা, বিংগো তেৰে মেৰে ৱা এইটো আকৌ কেনেকুৱা গান? তই মোক প্ৰশ্ন দুটামানৰ উত্তৰ দেচোন, ইমানেই যদি জান। বাৰু সুধ নহ'লে, তৰমুজটোক ইংৰাজীত কি বুলি কয়? ৱাটাৰ মেলন। বাৰু নেমুটোক কচোন কি বুলি কয়? লেমন। তোক এবাৰ মই সুধিম। সুধ। পানীলাওটোক কি বুলি কয়? ৱাটাৰ লাও। আৰু কচোন ৰঙালাওটোক কি বুলি কয়? মাঘ ফাগুন চ'ত বহাগ, ৰেড লাও, বুজিছ? তহঁতক মই এটা কৌতুক কম দেই, তহঁতি ভালদৰে শুনিবি। ক। বাৰু শুন তেনেহ'লে। এদিন এটা মানুহে বজাৰলৈ বুলি এই 82মান কল আৰু 2টামান নেমু লৈ গৈছিলে। তেতিয়া প্ৰথমতে কলটোৱে সুধিলে, ঐ বন্ধু, তোক যে মানুহে চেপি খায়, তেতিয়া আকৌ নেমুটোৱে বৰ লাজ পালে নহয়, তাক যে চেপি খায় বুলি ক'লে। সেইকাৰণে নেমুটোৱে টপৰাই উত্তৰ দিলে, বুজিছ? মোক বাৰু চেপিয়ে খায়, তোক যে লেংটা কৰি খায়, খেলাই বখলীয়া। এতিয়া কেনে পালি? বুজিছ কথাবিলাক সেই তেনেকুৱা ধৰণৰ। মই ভাবি আছিলো তই বেলেগ এটা কৌতুক কবি বুলি, নতুন কৌতুক। কলিয়ে নে আকৌ সেই পুৰণা কৌতুককে? সেইটো চবেই জানে দেখোন। চবেই জানে ঠিকে আছে, ময়ো জানো চবেই জানে বুলি, কিন্তু সেই কৌতুকটোত যে এটা লজিক আছে, বুজিছ নাই? সেইটোহে মেইন কথা। বাৰু ঠিকে আছে, কচোন তহঁতি জেলেপি যে পাকটো কি কাৰণে আজিকালি সৰু হৈছে সেইটোকে কচোন। মানে আমি জেলেপি পাকটো চবেই বনাব জানো, কেতিয়াবা সৰু হয় কেতিয়াবা ডাঙৰ হয়, সেইটো সাধাৰণ কথা। মানে কি আৰু, আমি প্ৰত্যেকেই ৰাতিপুৱা গৈ লেট্ৰিনত জেলেপি পাক বনামেই দেখোন, চবেই বনায়। তও বনাও, ইও বনায়, ময়ো বনাওঁ। ঐ গজমূৰ্খ, মই সেইটো জেলেপি কথা কোৱা নাই, আমি যিটো খাওঁ বজাৰত বিকে জেলেপি, হোটেলত বিকে জেলেপি, সেইটো কথাই কৈছোঁ। মই কৈছোঁ শুন, জেলেপি পাকটো কি কাৰণে আজিকালি সৰু। এটা মানুহে যদি ইমানখন জেলেপি বনাব লগা হয়, আৰু ইমানখন মানুহে যদি খায়, গোটেই পৃথিৱীৰ মানুহে জেলেপি খায় নহয়, ইমানখন মানুহে যেতিয়া জেলেপি খায়, মানুহটোৱে কিমান বনাব বাৰু কচোন? আৰু ইমানখন মানুহে খায়, খাওঁতে জেলেপি সৰু হৈ গৈছে পাকবিলাক। সেইটো আকৌ কি কথাটো হ'লনো? আজি চ'ত বহাগ জেঠ আহাৰ শাওণ, এইকেইটা গজমূৰ্খ কেইটা, এইকেইটা মই খালি এঙা চবোৱা কেইটা, বাঘে তিতা পাই অকলে দিয়া কেইটা, এইকেইটা নলগা জিকা এইকেইটা একো কথাই উত্তৰ দিব নাই। সেইকাৰণে প্ৰত্যেক বছৰে ফেল কৰি আজি ইমান বছৰ একেটা শ্ৰেণীতে আছো। ক'ৰ পৰা পাছ কৰি এনেকৈ উত্তৰ দিলে মানে? মই তহঁতকেইটাৰ লগত থাকিলে নহ'ব দেই, তহঁতকেইটাৰ লগত থাকিলে মোৰ একেই দশা হ'ব, বুজিছ? ফেল কৰি একেটা শ্ৰেণীতে কিমান বছৰ থাকিব লাগিব ঠিকনা নাই, মই হ'লে যাওঁ দেই। তই কিবা এটা বুজি পালি নে? একো বুজি নাপালো, তই কিবা বুজিলি?